হেল্ল' এভৰিৱান, আজি ভিডিঅ'টো গৈ থকাৰ পৰা আৰম্ভ কৰিছোঁ। এয়া মোৰ দেউতাৰ লগত আজি আহিছোঁ বজাৰলৈ। যিহেতু আছে শনিবাৰ, সেইবাবে বজাৰলৈ আহিছোঁ। আৰু এয়া চাওকচোন, ফাইনেলি বজাৰ পাই গ'লোহি। আৰু এয়া অলপ বস্তু ল'লোঁ আৰু এতিয়া ঘৰলৈ যাওঁ, যিহেতু দেৰি হ'ব, দেউতাৰ কাম আছে। আৰু খকনগুৰিতে মা আছে, সেইকাৰণে দেউতাই মোক মাৰ ওচৰতে নমাই হ'ল। মানে দেউতাৰ কামলৈ দেৰি হৈছে, সেইবাবে নমাই থৈ গ'ল। আৰু এতিয়া বহি আছোঁ, মা আৰু মই। আমনি লাগিছে, সেইকাৰণে চানা আৰু মিমি আনি দুইজনী খাই আছোঁহি, দেখিছেনে? আৰু সেইখন দেখিছেনে, মই পঢ়া এম ই স্কুলখন, মানে খকনগুৰি এম ই স্কুলখন। আৰু এতিয়া ঘৰলৈ আহিলোঁ। বজাৰলৈ যোৱাৰ কাৰণ এইটোৱে, কেনেকুৱা লাগিছে ক'বচোন দেই। আৰু এতিয়া মাহঁতে পাত ছিঙি আছে, যিহেতু আজি বতৰটো ভাল, সেইবাবে ময়ো ছিঙি দিলোঁ, অলপ সহায় কৰাও হ'ল। আৰু এতিয়া পাত ছিঙি আহি ৰাস্তালৈ আহিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।